Hello friends, welcome to my channel Technical Knowledge in Assamese. আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সেকেন্ডাৰী WhatsApp। আপোনালোক বহুতে হয়তো দেখিছে কিছুমানে WhatsApp ইউজ কৰে। থিমটো বেলেগ হয়। আমাৰ নৰ্মেল যেটো আমি WhatsApp ইউজ কৰোঁ তাতকে থিম বেলেগ বা কালাৰ চেঞ্জ কৰি ল'ব পাৰে। সো তাৰ বিষয়ে আমি কথা পাতিম। এতিয়া আপোনালোকে মোৰ স্ক্ৰীনত দেখি আছে দুটা WhatsApp। এটা হৈছে এইটো আৰু এইটো। সো মই আপোনাক ক'ব আছে এইটো যেটো মোৰ WhatsApp হয়, এইটো অফিচিয়েল যেটো আমাৰ WhatsApp হয়, এই WhatsAppটো হয় এইটো মোৰ। সো আৰু মই যেটো আপোনাক সেকেন্ডাৰী WhatsAppৰ বিষয়ে ক'ম আৰু এইটো হৈছে সেই সেকেন্ডাৰী WhatsAppটো। সো দেখিব পাইছে আপুনি ইয়াত দেখিবলৈ পাব দেখিছে। ইয়াত আপুনি দেখিবলৈ পাইছে যে এই যেটো WhatsApp হয় ইয়াত আপোনাৰ কালাৰবিলাক চেঞ্জ আপোনাৰ নিজৰ মতে কাস্টমাইজ কৰি ল'ব পাৰিব। কালাৰ থিমছ কাস্টমাইজ কৰি ল'ব পাৰিব। সো এতিয়া ফাৰ্স্ট আহিছোঁ আমাৰ যেটো এই WhatsAppটোৰ বিষয়ে আমি কথা পাতিম এতিয়া। সেকেন্ডাৰী WhatsApp ইয়াৰ কি ফিচাৰ আপুনি পাব, আপুনি কি নতুন পাব বা কিহৰ কাৰণে আপুনি এটো ডাউনলোড কৰিব বিচাৰিব। সো মই আহিছোঁ ইয়াত আপুনি নৰমালি WhatsAppত 15 MB ৰ ওপৰত মিডিয়া পঠাব নোৱাৰে। আৰু কিন্তু এই WhatsApp যেটো GB WhatsApp হয় ইয়াৰ থ্ৰুৰে আপুনি 50 MB লৈকে ভিডিঅ' পঠাব পাৰিব WhatsAppত। ঠিক আছে। আৰু লগতে আপুনি পাৰ 1 ক্লিকত আপুনি 30তকৈ ওপৰত ইমেজ সিলেক্ট কৰি সেন্ড কৰিব নোৱাৰে, কিন্তু ইয়াত আপুনি 50 বা 60 লৈকে পাৰিব। ঠিক আছে। মই ভালকৈ চোৱা নাই কিন্তু 50 বা 60 মান হ'ব। আৰু লগতে মই আপোনাক দেখাই দিওঁ যে ইয়াত যেটো অপচন থাকে ইয়াত আপোনাৰ সেটিংছ বুলি আমাৰ যেটো নৰ্মেল WhatsAppৰ সেটিংছ হয় ইয়াত যাব 3 ডটত সেটিংছটো আপুনি পালে ন। ইয়াত আপুনি সাতত যাব আৰু ইয়াত আপুনি বাকি সব সেম পাব। ওপৰত এটা GB সেটিংছ বুলি আছে। GB সেটিংছত ক্লিক কৰিব আপুনি। GB সেটিংছত আপুনি যেতিয়া ক্লিক কৰিব ইয়াত আপুনি দেখিবলৈ পাব ডাউনলোড থিমছ। ইয়াত লিখা আছে ডাউনলোড থিমছ। ডাউনলোড থিমছত ক্লিক কৰিব। ইয়াত আপুনি বহুত ধৰণৰ থিম দেখিবলৈ পাব। এই দেখিবলৈ পাইছে বহুত থিম আছে। ইয়াত আপুনি আপোনাৰ নিজৰ ইচ্ছামতে থিম সিলেক্ট কৰিলেই হ'ল আপোনাৰ WhatsAppটোৰ থিমটো এপ্লাই হৈ যাব। আপুনি যেটো থিম লাগে আপোনাক ধৰক এইটো থিম আপোনাৰ ভাল লাগিছে, মোৰ ভাল লাগিছে এইটো থিম। এইটো মই প্ৰিভিউ কৰি আছোঁ পিকচাৰখন এবাৰ। ঠিক আছে বাৰু বেক কৰি দিছোঁ মই। এইটো থিম মই এপ্লাই কৰি দিছোঁ। এপ্লাই হ'ল দেখাই আছে এপ্লাই হ'ল ৰিষ্টাৰ্ট নাও। ওকে আপোনাৰ WhatsAppটো এবাৰ ৰিষ্টাৰ্ট হ'ব। মই বেক কৰি দিছোঁ। এতিয়া দেখিছে থিম চেঞ্জ হৈ গ'ল মোৰ। এই দেখিছে থিম চেঞ্জ হৈ গৈছে মোৰ। আৰু এতিয়া মই আৰু আপোনাক ইয়াৰ বিষয়ে দেখাব ওলাইছোঁ কিছুমান আমাৰ যেটো নৰ্মেল WhatsApp হয়, নৰ্মেল WhatsAppটোত আপোনাৰ যেটো বৰ্তমান আপডেট ভাৰ্সন হয়। ঠিক আছে। আপডেট ভাৰ্সনৰ আপোনাৰ ইয়াত ডাইৰেক্ট আপোনাৰ এইটো অপচন আছে, ডাইৰেক্ট আপোনাৰ কন্টেক্ট ওলাব। ঠিক আছে। ইয়াত মাৰাৰ লগে লগে আপোনাৰ কন্টেক্টবিলাক ওলাব। কিন্তু আমাৰ যেটো সেকেন্ডাৰী GB WhatsApp হয় ইয়াত যেতিয়া কৰিব এই WhatsAppটো ওপেন কৰিলে আপোনাৰ ইয়াত বহুত কেইটা অপচন আছে। এটা হৈছে এইটো আপোনাৰ একদম ওপৰত যেটো আছে এইটো হৈছে কন্টেক্টৰ। আপুনি নৰ্মেল WhatsAppৰ নিচিনা কন্টেক্ট ল'ব। সেকেন্ড যেটো হৈছে এইটো মই আপোনাক প্ৰেছ কৰি দেখাইছোঁ, এইটো আপোনাৰ থিমৰ হয়, যেটো আপোনাৰ ডাইৰেক্ট আপুনি থিম সিলেক্ট কৰিব পাৰিব। ঠিক আছে। ইয়াত আপুনি থিম ওলাই গ'ল। আপুনি আপোনাৰ নিজৰ ইচ্ছামতে থিম সিলেক্ট কৰিলেই হ'ল। আৰু থাৰ্ড নম্বৰ আপোনাৰ যেটো অপচন আছে এইটোত যদি আপুনি ক্লিক কৰে মই দেখাই দিছোঁ আপোনাৰ এই যেটো GB সেটিংছ হয় গোটেই সেটিংছটো ওপেন হ'ব। ইয়াত আপুনি বহুত কেইটা মই আপোনাক গোটেইবিলাকৰ বিষয়ে আপোনালোকক মই ক'ব নোৱাৰিম এতিয়া এইটো ভিডিঅ'ত হয়তো। সো আপোনালোকে নিজে চাই ল'ব। আপোনালোকৰ নিজৰ মতে কাস্টমাইজ কৰি ল'ব পাৰিব কালাৰ চালাৰবিলাক। আৰু লগতে আপোনাৰ 4 নম্বৰ যেটো অপচন আছে 4 নম্বৰ অপচনটো মই ক্লিক কৰি দেখাই আছোঁ। এইটো বহুত ভাল ফিচাৰ হয়। এইটোত চাওক আপোনাক দেখাই আছে আপোনাৰ গোটেই কন্টেক্টৰ ডিটেইলছ দিব। কোনে কেতিয়া প্ৰফাইল পিকচাৰ চেঞ্জ কৰিছে, কোন কেতিয়া লাষ্ট অনলাইনে বা আপুনি কেতিয়া লাষ্ট অনলাইন আহিছিলে সব দেখাব। সব দেখিবলৈ পাইছে ন, সব ৰেকৰ্ড ৰাখি আপোনাক দেখাই দিব। লগতে আপোনাৰ ভাল ফিচাৰ আছে। মই আপোনাক দেখাইছোঁ আপুনি নৰ্মেলি মই আপোনাক দেখাই আছোঁ আপোনাৰ WhatsAppত ফ্ৰেণ্ডৰ নাম্বাৰ এইটো মই ওপেন কৰিলোঁ। ওপেন কৰিলে ডাইৰেক্ট ওপেন হ'ব। কিন্তু আমি যেটো WhatsAppত কিছুমান নাম্বাৰ থাকে প্ৰিভিয়াছৰ কাৰণে আমি লক কৰি থৈ দিওঁ, কিন্তু আমি কি কৰোঁ টোটেল WhatsAppটোৱে লক কৰোঁ। সো WhatsAppটো কোনোৱে খুলিব নোৱাৰে। কিন্তু মোৰ মেইন পইণ্ট হৈছে মই মোৰ যেটো এইজন ফ্ৰেণ্ড হয় ইয়াৰ মেছেজ কেইটা মই বেলেগক দেখাব নোখোজোঁ। সো এই WhatsAppটোত এইটো ফিচাৰ আছে যে
অকল এই ফ্ৰেণ্ডজনৰ চাটটো লক কৰিব পাৰে ইয়াত আপুনি 3 ডটত যাব লক চাটত যাব ইনেবল পাছকোড ইয়াত আপুনি 1 2 3 4 দিলে সৰি মই বেক কৰি দি আছো ইয়াত যাব লক চাটত যাব ইনেবল পাছকোডত যাব 1 2 3 4 ৰি এন্টাৰ পাছকোড 1 2 3 4 পাছৱৰ্ডটো নিজৰ ইচ্ছামতে দিলেই হ'ল হৈ গ'ল এতিয়া চাব মই আপোনাক দেখাই আছো 1 2 3 4 পাছৱৰ্ড বিচাৰিব এতিয়া মই যদি বেলেগ ফ্ৰেন্ড বা বেলেগ চাট খোলো কোনো পাছৱৰ্ড নিবিচাৰে কিন্তু মই এইজন ফ্ৰেন্ডৰ যদি চাটটো খোলো লগে লগে মোক পাছৱৰ্ড বিচাৰিব দেখিবলৈ পাইছে ন 1 2 3 4 এতিয়া খোলা যাব ঠিক আছে গতিকে মই আপোনালোকে নিজে গম পাব যেতিয়া ইউজ কৰে সো এটো বহুত ইউজফুল হয় আৰু লগতে আপোনাৰ হৈছে কি আপোনাৰ যেটো অফিচিয়েল WhatsApp হয় হেতু আপুনি লগত ৰাখিব পাৰে আপুনি হেতু লগত দুটা অৰ্থাৎ দুটা WhatsApp একেলগে চলাব পাৰে আপুনি আৰু যদি আপুনি অফিচিয়েলটো নাৰাখে অফিচিয়েলটো আনইনষ্টল কৰি দিব দি এটো অকল চলাব সো আজি মই আৰু লগতে এই যেটো WhatsApp আপোনালোকৰ মেইন পইণ্টটো এতিয়া আহিছে যে এই WhatsAppটো ক'ত পাব এটোটো আপোনাৰ ক্ৰেশ WhatsApp হয় সো ইয়াৰ লিংকটো মই এনেকা ইউটিউবত দিব নোৱাৰিম সো আপোনালোক কাৰোবাক যদি এই WhatsAppটো লাগে সো কমেন্ট বক্সত ইমেইল আইডি দি দিব মই ডাউনলোড লিংকটো পঠাই দিম ঠিক আছে সো আৰু লগতে আপোনাৰ এটো জনাও যে মোৰ ভিডিও চাই যদি আপোনালোকে ভাল পাইছে তেনলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বা লাইক কৰিব নাপাহৰিব কাৰণ সাবস্ক্ৰাইব কৰিলে মই যি কোনো ভিডিও আপলোড কৰিলে আপোনালোকে লগে লগে নটিফিকেশন পাই যাব সাবস্ক্ৰাইব কৰি যেটো নটিফিকেশন তাত ক্লিক কৰিব নাপাহৰিব সো যদি কাৰোবাক লাগে এই WhatsAppটো বহুত ভাল হয় বহুত ভাল ফিচাৰ আছে সো ডেসক্ৰিপচনত আপুনি লিংকটো মই পঠাব নোৱাৰিম সো আপুনি মোক ইমেইল আইডিটো তাত কমেন্ট বক্সত দি দিব মই সেন্ড কৰি দি দিম সো আজিৰ কাৰণে বিদায় লৈছো